তো হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই নিউ ব্লগ গাইজ। আজি আমি হোজাইলৈ যাম আৰু আজি 6 তাৰিখ 6, 7, 8 তিনিদিনীয়া কাৰ্যসূচী। হোজাই বিহুতলী ফিল্ডত মানে ছিংগাৰ প্ৰগ্ৰাম আছেতো, তাতে যাম বুলি ভাবিছোঁ। মই বাইক ল'ম, বাইক একচুৱেলি কাৰ্যসূচী তিনিদিনীয়া কাৰ্যসূচী কোন আহিব ভালকৈ ইমান মই নাজানো আৰু তাত যাম, যাই পেলাই আপোনালোকক দেখুৱাম। ধৰি লওক তাত কিমানখিনি কিমান কাম চলি আছে আৰু টকা টিকেট ধৰিলোঁ কিমান আৰু এনেই কিমান কিছুমান কথা জানিব চেষ্টা কৰিম, কিমানখিনি মানে কেনেকুৱা হৈছে, কোন আহিব, কোনদিনাখন কোন আহিব, সেইবিলাক কথা জানিব চেষ্টা কৰিম। তো ফ্ৰেণ্ডছ, মই বৰ্তমান এতিয়া কাউণ্টাৰ যিটো টিকেট কাউণ্টাৰত আছোঁ আৰু মই ইয়াৰ পৰা মানে টিকেট সংগ্ৰহ কৰিম। আজি আমাৰ দুজন আছোঁতো, আমি দুয়োজনে মিলি টিকেট ল'ম আৰু দাদাক সুধিম যে তিনিদিনীয়া কাৰ্যসূচী যিটো নেকি ভোগালী বিহু উপলক্ষে তিনিদিনীয়া কাৰ্যসূচী, তিনিদিনীয়া কাৰ্যসূচীত কি তেওঁলোক কি হ'ব, প্ৰথম দিনা কি হ'ব, ছেকেণ্ড দিনা কি হ'ব আৰু একে শেষৰ দিনাখন পাপন আহিব বুলি আমি গম পাই আছোঁ। গতিকে সুধিম দাদাসকলক আৰু টিকেটটো ল'ম। কাৰ্যসূচী হয় আজি প্ৰথম কাৰ্যসূচীটো, আজি আপোনাৰ খ্ৰীষ্টিয়ান আহিব। আৰু কাইলৈ আমাৰ শংকুৰাজৰ আছে। আৰু ডিক্সু দেখা পাইছিলোঁ ফটো, ডিক্সু আছে ডিক্সু আপোনাৰ 8 তাৰিখে। ডিক্সু আৰু পাপন দা ডিক্সু কালি ন, ডিক্সু কাইলৈ আহিব। শংকুৰাজ কালি আপোনাৰ গৰাক মহন্ত আৰু সন্ধিয়া সময়ত আপোনাৰ প্ৰবীণ বৰা মানে পাপন দাৰ লগত বেলেগ ছিংগাৰ আহিব নেকি? পাপন দা আহিব ন, শংকুৰাজ কোঁৱৰৰ লগত মৈত্ৰী পাত্ৰ আহিব, মানে টিম বাৰ্তালাপটো আহিব ন। তাকে আমাৰ কাৰণে দুখন দিয়ক টিকেট। কেনেকৈ টিকেটবিলাক প্ৰাইচটো বোলে 300K। তো ফ্ৰেণ্ডছ, দুখন টিকেট ল'লোঁ আৰু আমি দুইজনৰ কাৰণে, ৰাজা আৰু মই। আৰু কাউণ্টাৰটো ইয়াতে টিকেট কাউণ্টাৰ ইয়াতে ধৰি লওক আপোনালোকে আহে যদি টিকেট ল'ব পাৰিব। হোজাই পিনৰ পৰা আহিলে লেফ্ট ছাইডে সোমাই আহি গৈ ইয়াতে টিকেট কাউণ্টাৰ দি আছে। তিনিদিনীয়া কাৰ্যসূচীৰ কাৰণে টিকেট দিছে। আৰু যদি চিনি নাপায় সন্মুখত চাগে বিল্ডিং এটা আছে, এই বিল্ডিংটোৰ ওচৰতে আছে টিকেট কাউণ্টাৰটো। আমি টিকেট ল'লোঁ, তেনেহ'লে নিশ্চয় চাগে মোৰ ভিডিঅ'টোতে পাপন দাক দেখা পাব আপোনালোকে, আৰু আপোনালোকে নিজেই দেখা পাবই ৰিয়েলিকৈ। তো ময়ো চেষ্টা কৰিম ভিডিঅ' এটা বনাবৰ কাৰণে। গেটে যাব লাগিব ভিতৰলৈ, আৰু ইয়াতে হ'ব তিনিদিনীয়া কাৰ্যসূচী ভোগালী বিহু উপলক্ষে, যিটো নেকি ভাল আমাৰ হোজাই বিহুতলী ৰোডত যিটো ভাল নেকি এটা প্ৰথমবাৰৰ বাবে পাপন দা আহি আছে। প্ৰগ্ৰামটো উপভোগ কৰিম আৰু ভিতৰলৈ যাম। আমি ভিতৰলৈ যাই ইয়াৰ ভিতৰত যিটো নেকি বিহুতলীৰ ভিতৰত যিটো নেকি কেনেকুৱা হৈছে, প্ৰস্তুতি চলাইছে, কিমান ডাঙৰ ভিতৰৰ ষ্টেজটো কেনেকৈ বনাই আছে, পাপন দাৰ কেনেকৈ হৈছে, সকলোবিলাক দেখুৱাব চেষ্টা কৰিম। আৰু ভিতৰলৈ যাম, আমি গৈ আছোঁ ভিতৰলৈ। ইয়াৰ গেটটো হ'ল এনেকুৱা ধৰণৰ। और ये लोग सारा फोटो आइए ले तो इधर ही अपना पास दे दे मेरे को फटाफट, नहीं तो आना जाना दिक्कत हो जाएगा। फाइनेली मैं पाई गलो होजाई बिहुतली जिनकी बिहुतली रोडत तीनदिनीया कार्यसूची भोगाली बिहु उपलक्षे ভাল प्रग्राम হ'ব। আৰু ইয়াতে আমাৰ পাপন দা আহিব, ডিক্সু আহিব আৰু বিভিন্ন ধৰণৰ ছিংগাৰ আহিব। তো মোৰ বেক সাইডে চাওক আপোনালোকে, ইয়াতে হ'ব ছেম উমৰাংচু ফিলিংছ ইমানেই ভাল বনাইছে যে বহুত ভাল লাগে। আপোনালোকে চাব, আৰু যদি অহা নাই আহিব তেনেহ'লে ভিডিঅ'টো চাব। আৰু ৰাতিপুৱা মৰ্ণিং মই ভিডিঅ'টো ঢালিম। গতিকে মই যিমানখিনি পাৰোঁ আপোনালোকৰ ওচৰলৈ গৈ আছোঁ, আৰু ওচৰত যায় ইয়াৰ যিটো নেকি ভিউজ, তাৰ কিমান ধুনীয়া কেনেকুৱা ধৰণৰ বনাইছে বস্তুবিলাক, সকলো বস্তু দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু গৈ আছোঁ মই ওচৰলৈ, চাই থাকক আপোনালোকে। দেখিছে ফ্ৰেণ্ডছ, এনেইতো ওচৰলৈ আহিব নোৱাৰিবই, কাৰণ বহুত দূৰ হয়, বহুত দূৰৰ পৰা হেৰি কৰিছে। তথাপিও আমি ওচৰলৈ আহিছোঁ আৰু বৰ্তমান পূৰা টিং কৰি আছে, বস্তুবিলাক বনাই আছে আৰু কেনেকৈ প্ৰস্তুতি চলাই আছে চাওক। এইবিলাক চাওক ওপৰলৈ ইমান ডাঙৰ ডাঙৰ চাওক, ফুল স্পীকাৰ দিছে। আৰু এইবিলাক ষ্টেজ আমি যিমানখিনি ওচৰৰ পৰা এতিয়া বৰ্তমান চাই আছোঁ, সন্ধিয়া টাইমত যেতিয়া নেকি প্ৰগ্ৰাম চলিব তেতিয়া আমি ওচৰৰ পৰা চাব নোৱাৰিম বা আপোনালোকেও চাব নোৱাৰিব, কাৰণ বহুতেই মানুহ ভিৰ হ'ব। ইমান ডাঙৰ এটা গ্ৰাউণ্ড আছে, গ্ৰাউণ্ডত বহুত ভিৰ হৈ যাবগৈ তেতিয়ালৈ, কাৰণ এতিয়াও প্ৰায় মানে ফিল্ডখন যথেষ্ট ডাঙৰ, বহুত ধুনীয়াকৈ ষ্টেণ্ডাৰ্ড কৰিছে। ছেম উমৰাংচু ষ্টাইলৰ, উমৰাংচু যেনেকৈ নেকি ফেলকন ফেষ্টিভেলৰ পিকনিকটো হেৰিটো কৰিছিলে, ঠিক তেনেকুৱা ধৰণে ইণ্টাৰনেশ্যনেল ছিংগাৰ আহিবতো। পাপন দা ইণ্টাৰনেশ্যনেল ছিংগাৰ হয়, সিও আহিব। আপোনালোকে যদি মোৰ ভিডিঅ'টোৰ জৰিয়তে যদি চাই আছে, যদি কিছুমানে যদি গমো পোৱা নাই, তেনেহ'লে আপোনালোকে নিশ্চয় আহিব আৰু চাব। প্ৰগ্ৰামটো বহুতেই ভাল হয়, পাপন দাৰ প্ৰগ্ৰাম আমি আগতে চাইছোঁ। ইয়াতে যি পাপন দাৰ ছিংগাৰ হ'ব, কিন্তু ইয়াতে মিউজিকটো একচুৱেলি ইয়াতে মিলোৱা হয়। এইটো চাওক, ইয়াত মিউজিকটো মিলাই, কিন্তু ষ্টেজটো আছে বহুত দূৰত, বহুত দূৰত আছে ষ্টেজটো। এইবিলাক চাওক বহুত দূৰত হয়, তাৰ ষ্টেজ ওচৰত হ'ব নেকি, য'ত ছিংগাৰ পাপন দা গান গাব। আৰু এইপিনে আছে মিউজিক মিলাটো, ইয়াত যথেষ্টখিনি গ্ৰেপছ, কিন্তু এনেকুৱা যেনেকৈ বহুতেই ডাঙৰ আৰু
আপোনালোকক মই দেখুৱালোঁ যিমানখিনি পাৰোঁ ইয়াৰ যিটো নেকি হোজাই বিহুতলী ৰোডত যিটো নেকি আজি বেষ্ট প্ৰগ্ৰাম চলিব 6, 7, 8 তিনিদিনীয়া কাৰ্যসূচী প্ৰগ্ৰামটো আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ আৰু চাব আহিব উপভোগ কৰিব আনন্দ গীত মাতেৰে ভৰপূৰ হ'ব বহুত ভাল লাগিব